Hello guys, finally my content monetization tools setup পাই গলো যোৱাকালি ৰাতি এই content monetization tools setup আহিছে আৰু বাকি এইবিলাক setup আহে যে partnership ads stars এইবিলাক starটো মই কোনোবাৰি নাই কৰিছো setup আৰু এইটো দেখিছে নে 2 star earning again এটো তাৰ মানে starৰ হয় মানে মই এতিয়া এটো setup কৰিলো মানে মই starৰ পৰা earning কৰিব পৰা হলো starৰ পৰা পইচা ইনকাম কৰিব পৰা হলো আৰু কন্টেন্ট মনিটাইজেশন টুলস মই সেটআপ কৰিলো যেটো যোৱা ৰাতি আহিছে মই আজি এতিয়া সেটআপ কৰিলো আৰু আপোনালোকেও পাব ভিডিও দি থাকক ফটো দি থাকক 2 মিনিটৰ ভিডিও লং ভিডিও দিব মাজতে আৰু শৰ্ট ভিডিও দিব আৰু টাইমত দিব বেলেগৰ ভিডিও নিদিব মই বাৰবাৰ কৈছো যদি কন্টেন্ট মনিটাইজেশন লাগে আপোনালোকক তেতিয়াহে কৈছো দেই বেলেগৰ ভিডিও নিদিব আৰু নিজৰ কন্টেন্ট দিব নিজৰ মানে কিবা বেলেগ এটা দেখালে মানে তাত ওপৰত বেলেগ এটা ভিডিও ব্যৱহাৰ কৰি দিব পাৰি একো নাই কিন্তু ডাইৰেক্টলি ঢালি নিদিব ক'বাৰ পৰা ডাউনলোড কৰি আনিকে ডাইৰেক্ট ঢালি নিদিব আৰু এটা টাইমত দিব আৰু ডেইলি দি থাকিব চাবা মানে এটা পোষ্ট দিনত এটা পোষ্ট কৰি কিনে আৰু ৰাতি এটা পোষ্ট কৰি এনেকুৱা নহয় মানে দিনত দুটা তিনটা ফটো দুখান তিনখান ভিডিও দুটা ৰীল বা তিনটা ৰীল এনেকুৱা ৰাতি এটা হলেও এনেকুৱা দি থাকিব এই কাৰণে কৈছো যদি আপোনালোকৰ ইন্টাৰেষ্ট আছে ফেসবুকৰ পৰা আৰ্নিং কৰিব তেতিয়াহে কৰিবা নহলে এনে টাইম খাতে নাথাকিবা যদি আৰ্নিং কৰিব ইচ্ছা আছে তেতিয়া কৰিবা এইখিনি কাম আৰু কন্টেন্ট মনিটাইজেশন টুলস সোনকালে পাবা চিন্তা কৰিব নালাগে আৰু কোনোবা নন ভিউৱাৰ্ছে যদি চাইছে মোৰ এই ভিডিওটো নিজৰ সহায়ৰ কাৰণে আৰু মোৰ সহায়ৰ কাৰণে মোৰ পেজটো এটা ফলো কৰি দিব